Hi guys, আজি আমি গুৱাহাটী আইছো। আমি ইয়াত গেম খেলিব আইছো। আমি কি খেলিলো চাবক। বলক চাও। এয়া হাসান চাও। আমাক চক্স পিনাই দিলে। এইখন হৈছে হাসেল হাউস আৰু হাসেল হাউস আছে গুৱাহাটীৰ বেলতলাৰ মেঘা প্লাজাৰ ওপৰত 6th ফ্ল'ৰত। আপোনালোকে যদি গুৱাহাটীলৈ আহে আৰু হাসেল হাউসত যাবলৈ বিচাৰে তেতিয়াহ'লে বেলতলালৈ আহিব লাগিব আৰু বেলতলা একদম মেইন চাৰিআলিতে মেঘা প্লাজা আছে আৰু তাৰ 6th ফ্ল'ৰত আপোনালোকে পাব হাসেল হাউস। ইয়াৰ যদি টিকেটৰ কথা কওঁ তেতিয়াহ'লে আপুনি তাত সোমাবৰ কাৰণে মানে এণ্ট্ৰি ফিজ আপোনাৰ নালাগে, কিন্তু যদি আপুনি এই বাচ্চাসকল যে খেলি আছে ৰিপাঞ্চিতে খেলি আছে এইটো প্লে এৰিয়া, এইটো কিডছৰ মানে একদম সৰু ল'ৰা ছোৱালীৰ কাৰণে প্লে এৰিয়া হয়। সেইটোত যদি আপোনালোকে বাচ্চা খেলাব বিচাৰে তেতিয়াহ'লে পাৰ আৱাৰ 350 ৰুপিজকৈ ল'ব পাৰ আৱাৰ। তো যেতিয়ালৈকে আপোনাৰ 1 আৱাৰ হৈ নাযায় আপোনালোকৰ বাচ্চাটো তাতে খেলিব পাৰিব। আফটাৰ 1 আৱাৰ যদি আপোনাক আকৌ খেলিব বিচাৰে তেতিয়াহ'লে আপুনি কাৰ্ড এখন দিব, তেতিয়া ৰিচাৰ্জ কৰিব লাগিব। আৰু ইয়াৰ উপৰি যদি আপুনি তাত আৰু আছে মই দেখুৱাই থাকিম, বাকীবিলাকত যদি আপুনি এনজয় কৰিব লাগে তাৰ এক্সট্ৰা মানি হয়, যেনেকৈ আপোনাৰ মানে সৰু বাচ্চাক খেলিব পৰাও আছে বা আপোনালোকে গেম খেলিব পাৰে, কাৰ গেম আছে, আপোনাৰ বেলেগ ধৰণৰ গেম আছে। তো তাত মানে প্ৰত্যেকটা গেমত বেলেগকৈ প্ৰাইচ হয়, 90 ৰুপিজ হয়, 75 ৰুপিজ হয়, সেইবোৰ মই আপোনাক আগলৈ দেখুৱাই থাকিম। আৰু তাত আপোনালোকৰ এখন চেয়াৰ আছে য'ত আপোনালোকে অলপ ৰেষ্ট ল'ব পাৰে, মানে মাছাজ হয়, তাত আপোনাৰ 200 ৰুপিজ পৰে। তো সেইবোৰ আপোনালোকৰ চইচ। আমি সেইবোৰ কৰা নাছিলোঁ, আমি জাষ্ট ভিডিঅ'ৰ ফটোহে তুলিছিলোঁ। আমি স্পেচিয়েলি ৰিপাঞ্চি আৰু পল্লৱীৰ কাৰণে আহিছিলোঁ, তো তেওঁলোকে এনজয় কৰিব বিচাৰিছিলে, তো এনজয় কৰিবলৈ লৈ আহিলোঁ, তাহাঁতে এনজয় কৰি আছে। ইয়াৰ উপৰি আৰু এটা সুবিধা আছে, যদি আপোনালোকে কৰিব বিচাৰে তাৰমানে তাত এখন কাৰ্ড পায়, যেনেকৈ মই 350 কাৰ্ড ৰিচাৰ্জ কৰিছিলোঁ, 350 দুজনীৰ 700 হয়। তো যদি আপুনি এটা কিডছৰ কাৰণে কাৰ্ড কৰিব বিচাৰে তেতিয়াহ'লে এটা কিডছৰ আপোনাৰ 350 পৰে নহয়, আৰু কাৰ্ডখন বনাওঁতে আৰু 50 ৰুপিজ চাৰ্জ এক্সট্ৰা পৰে, মানে 400 ৰুপিজ পৰে। কিন্তু যদি দুটা বাচ্চা একেলগে যায় তেতিয়াহ'লে আপোনালোকৰ 350 700 কৰি যিটো কাৰ্ডৰ চাৰ্জ থাকে এক্সট্ৰা সেইটো আপোনাৰ নলয়। যেনে আমি মাত্ৰ ভৰিব লগা হৈছে 750 ভৰিব লগা হৈছিলে, নহ'লে আমি যদি ছিংগলি কৰিলোহেঁতেন তেতিয়াহ'লে আমাৰ 800 কৰিব লগা হ'লহেঁতেন। চ' এইটোৰ পৰা 50 ৰুপিজ এটা মাইনাছ হৈ আছে, সেইটোৱে এক্সট্ৰা। প্লাছ যদি আপোনালোকে বাৰে গৈ থাকিব বিচাৰে ল'ৰা ছোৱালীক লৈ পেলাই তেতিয়াহ'লে 1 ইয়েৰৰ কাৰণে আপুনি কাৰ্ড বনাব পাৰে, যিটোক আপুনি প্ৰত্যেকবাৰ যদি যায় বেলেগ টাইমত আপুনি সেইখন কাৰ্ডেৰে কৰি দিব, আপোনাক বেলেগকৈ মানে কাৰ্ড এক্সট্ৰা যিটো ফিজ হয় 50 ৰুপিজ সেইটো নলয়। কিন্তু আপুনি যদি বেলেগ বাৰে উঠি থাকিব বিচাৰে, যেনে ধৰক মানে 1 আৱাৰৰ কাৰণে এই প্লে এৰিয়াটো লাগিলে বা বেলেগ গেম খেলিব বিচাৰে, তাৰ কাৰণে আপুনি ৰিচাৰ্জ বেলেগকৈ আকৌ কৰি থাকিব লাগিব। অকণমান খৰচী হয় বস্তুটো, কিন্তু হ'লেও যদি বাচ্চাসকলে এনজয় কৰে তাৰ আমাৰ খৰচটো কোনো মানে মেটাৰ নকৰে ন। এতিয়া আমি আহিলোঁ কিডছ কাম এডাল্ট ছেকশ্যনলৈ। ইয়াত আপোনাৰ 75 ৰুপিজ 90 ৰুপিজ লয় পাৰ গেমত।
তো আপোনালোকে যদি বেছি ল'ৰা ছোৱালী লৈ আহে তেতিয়াহ'লে আপোনালোকৰ খৰচৰ মাত্ৰা বাঢ়ি যাব যদি আপোনাৰ এটাই ল'ৰা ছোৱালী প্ৰব্লেম নাই তো এইখন চাদৰ ওপৰত আছে গেম খেলিব পাৰিব আপুনি আমাৰ যিহেতু বাচ্চা আছে গতিকে আমাৰ তাৰ প্ৰয়োজন অনুভৱ নকৰিলোঁ যোৱাৰ আৰু এইটো আপোনাৰ এটা ষ্টেজৰ নিচিনাকৈ আছে ৰেষ্টুৰেণ্টৰ লগতে চ' ডেট আপোনালোকে কিবা যদি চেলিব্ৰেট কৰিব বিচাৰে কৰিব পাৰে ওপৰত স্মকিং এৰিয়া আছে প্লাছ আৰু কিবা কিবি আছে ওপৰফালে আমি নাযাওঁ কাৰণ বাচ্চাকেইটা ভিতৰত খেলি আছে আৰু ফেনখন দেখিলে মোৰ হাওৰা ষ্টেচনলৈ মনত পৰে ঠিক আছে বাৰু এতিয়া চাওকচোন এইবোৰ আপোনাৰ সৰু সৰু বাচ্চাই খেলিব পাৰে এইবোৰ আমাক তাই কিন্তু খেলা নাই বা তাইৰ ফ্ৰেণ্ড পল্লৱীও কৈছিলে পল্লৱীও খেলা নাই এইবোৰ আমি জাষ্ট উঠাই মানে ফটো আৰু ভিডিঅ'হে কৰিছোঁ কাৰণ এইবিলাকত যদি প্ৰত্যেকটাত উঠিবলৈ যায় 90 ৰুপিজকৈ আমাৰ বহুত পইচা যাব আৰু তাহাঁতিতো বুজিয়ে নাপায় গতিকে 90 ৰুপিজ যি তেওঁলোকক উঠাক বা নুঠাওক তেওঁলোকে এইটো ফিল নকৰে জাষ্ট উঠিব পাইছে এনজয় কৰিছে পূৰা তো আমি অকণমান বাচিও চলিব লাগিব নহয় জানো দুটামান পইচা বাচিলে নিজৰ খৰচ অকণমান ওলাই যায় তো তাহাঁতি এনজয় কৰিছে তো আপোনালোকে চাওক তাত আৰু বহুত কিবা কিবি আছে য'ত মই মানে ভিডিঅ' কৰিব পৰা নাই বা ভিডিঅ' কৰিব বিচাৰা নাছিলোঁ আমনিও লাগিছিলে দৌৰি সিহঁতৰ লগত আৰু তাতে এখন সৰু সুৰা শ্বপ আছে তাত আপুনি বহুতখিনি বস্তু পাই যাব আৰু টুকটাক তো আমি অলপমান বস্তু কিনিলোঁ আৰু আমাৰ সেইদিনাখনৰ যাত্ৰা সিমানেই সমাপ্ত আছিলে যদি আপোনালোকে ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'টো আকৌ লগ পাম টিল দেন টেক কেয়াৰ বাই বাই